বহুতে মোক সুধি থাকে বাগানৰ হস্পিটালত ফাৰ্মাচিষ্ট বা নাৰ্ছে কিমান সময় ডিউটি কৰিব লাগে, ডিউটিত কি কৰিব লাগে। এক্সপিৰিয়েঞ্চ নথকা ফাৰ্মাচিষ্ট বা নাৰ্ছে বাগানৰ হস্পিটালত ডিউটি কৰিব পাৰিবনে? আৰু এটা কথা মোক সুধি থাকে বাগানৰ মানুহ কেনেকুৱা, বাগানৰ মানুহ ভালনে বেয়া। মই ইয়াৰ ওপৰত বেলেগকৈ ভিডিঅ' এটা বনাম। ক্লিনিক বা নাৰ্ছিং হোমত যেনেকুৱাকৈ 8 ঘণ্টা বা 9 ঘণ্টা ডিউটি আৱাৰ্ছ ধৰি দিয়া থাকে, আপোনাৰ 8 ঘণ্টা বা 9 ঘণ্টা ডিউটি কৰি ৰুমত গুচি যাব পাৰিব। ৰুমত গুচি গ'লে আৰু আহিব নালাগে। ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী বা বেলেগ জবতো ডিউটি আৱাৰ্ছ ধৰি দিয়া থাকে। যিমান সময় ডিউটি আৱাৰ্ছ ধৰি দিয়া থাকে সিমান সময় ডিউটি কৰি আপুনি ৰুমত গুচি যাব পাৰিব। ৰুমত গুচি যোৱাৰ পিছত আৰু আহিব নালাগে। প্ৰায়বিলাক বাগানৰ হস্পিটালত কিন্তু ডিউটি আৱাৰ্ছটো ধৰি দিয়া নাথাকে যে আপুনি কণ্টিনিউ 8 ঘণ্টা বা 9 ঘণ্টা ডিউটি কৰিছে, ডিউটি কৰি ৰুমত গুচি গৈছে, তাৰপিছত আৰু আহিব নালাগে। প্ৰায়বিলাক বাগানৰ হস্পিটালত কিন্তু এনেকুৱা ছিষ্টেম নাথাকে। বেলেগ জবত যেনেকুৱাকৈ মৰ্ণিং ডিউটি, ইভিনিং ডিউটি, নাইট ডিউটি এনেকুৱা ছিষ্টেমত ডিউটি দিয়া থাকে। প্ৰায়বিলাক বাগানৰ হস্পিটালত কিন্তু এনেকুৱা ছিষ্টেমত ডিউটি দিয়া নাথাকে। কাৰণ বাগানবিলাকৰ হস্পিটালত ষ্টাফ লিমিটেড দিয়া থাকে। এজন ডক্টৰ দিয়া থাকিব, এজন ফাৰ্মাচিষ্ট দিয়া থাকিব, এজন বা দুজনী নাৰ্ছ দিয়া থাকিব, এজন হেল্থ এছিষ্টেণ্ট থাকিব, এজন বা দুজন চুইপাৰ বা হেল্পাৰ থাকিব। বাগানবিলাকত একচুৱেলি মৰ্ণিং 7টা বজাৰ পৰাই ডিউটি ষ্টাৰ্ট হয়। হস্পিটালত পেচেণ্ট 7টা বজাৰ পৰাও আহিব পাৰে, 8টা বজাৰ পৰাও আহিব পাৰে বা 9টা বজাৰ পৰাও আহিব পাৰে। আপোনাৰ হস্পিটালত পেচেণ্ট কেইটা বজাৰ পৰা আহে সেইখিনি আপোনাৰ জনা থাকিব। যিকেইটা বজাৰ পৰা পেচেণ্ট আহে সেইকেইটা বজাত আপুনি আহি 2 ঘণ্টা বা 2.5 ঘণ্টামান থাকিলে পেচেণ্টকেইটাও চোৱা শেষ হ'ব বা হস্পিটালত যিমানখিনি কাম আছে কামখিনিও কৰি আপুনি শেষ কৰি ৰুমত গুচি আহিব পাৰিব। আকৌ দুপৰীয়া সময়ত সিমান এটা পেচেণ্ট নাহে। 2-এটামান পেচেণ্ট আহিলে আপোনাক মাতিলে আপুনি হস্পিটালত আহি ট্ৰিটমেণ্ট কৰি আকৌ ৰুমত গুচি আহিব পাৰিব। আকৌ ইভিনিং সময়ত পেচেণ্ট অলপ বেছি আহে। ইভিনিং সময়তো হস্পিটালত পেচেণ্ট কেইটা বজাৰ পৰা অহা ষ্টাৰ্ট হয় এইখিনিও আপোনাৰ জনা থাকিব। যিকেইটা বজাৰ পৰা পেচেণ্ট অহা ষ্টাৰ্ট হয় সেইকেইটা বজাত গৈ যিকেইটা বজালৈকে অহাৰ পচিবিলিটি থাকে সেইকেইটা বজালৈকে হস্পিটালত থাকি পেচেণ্টকেইটাক ট্ৰিটমেণ্ট কৰি আপুনি ৰুমত গুচি আহিব পাৰিব। হস্পিটালত কিমান ঘণ্টা ডিউটি কৰিছে সিমান এটা মেটাৰ নকৰে। কিন্তু যেতিয়া ইমাৰ্জেঞ্চি পেচেণ্ট এটা আহে, যদি আপোনাক মাতে তেতিয়া আপোনাৰ আহিব লাগিব। এতিয়া মানুহৰ ইমাৰ্জেঞ্চি কেতিয়া হয় কোনেও ক'ব নোৱাৰে। দিনতো হ'ব পাৰে, ৰাতিও হ'ব পাৰে। যেতিয়াই ইমাৰ্জেঞ্চি হয় তেতিয়া আপোনাক মাতিলে আপোনাৰ আহি ট্ৰিটমেণ্ট কৰিব লাগিব। এইটো আমাৰ দায়িত্ব। অকল দায়িত্ব বুলি ক'লেই নহ'ব, এইটো মানৱতাৰ ভিতৰতো পৰে। কাৰণ মানুহে আমাক কিমানখিনি বিশ্বাস কৰি ইমাৰ্জেঞ্চি পেচেণ্ট এটা আমাৰ ওচৰত লৈ আনে এইখিনি আমাৰ বুজিব লাগিব। এইখিনি আমি বুজিব পাৰিলেহে বাগানত আমি ভালকৈ ডিউটি কৰিব পাৰিম। এতিয়া বহুতে ভাবি আছে হস্পিটালত ৰাতিপুৱা যাম, দুপৰীয়া সময়ত যাম, গধূলি যাম, আকৌ যেতিয়া ইমাৰ্জেঞ্চি হ'ব তেতিয়া যাম, অকল অহা যোৱা কৰিয়েই থাকিম নেকি? একো চিন্তা কৰিব নালাগে। হস্পিটালৰ ওচৰতে কোৱাৰ্টাৰবিলাক দিয়া থাকে। ওচৰত বুলি ক'লে বহুত ওচৰত কোৱাৰ্টাৰবিলাক দিয়া থাকে আৰু ডিউটিত একো প্ৰব্লেম নহ'ব বা অসুবিধা নহ'ব। যিসকলে বাগানত ডিউটি কৰে সিহঁতে বুজিয়ে পায়। আৰু মই এটা কথা গেৰাণ্টি দি ক'ব পাৰিম, ক্লিনিক বা নাৰ্ছিং হোম বা ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী হওক বা বেলেগ জবতকৈ বাগানৰ হস্পিটালত ডিউটি কৰি বহুত আৰাম পাব। বাগানৰ হস্পিটালত ফাৰ্মাচিষ্ট বা নাৰ্ছে ডিউটিত কি কৰিব লাগে? ডিউটিত প্ৰায় চব কাম কৰিব লাগিব। পেচেণ্ট এটা আহিলে পেচেণ্টটোৰ কি বেমাৰ হৈছে সেই বেমাৰ হিচাপত মেডিচিন দিব লাগিব। যদি বেজী দিব লগা হয় বেজীও দিব লাগিব। যদি চেলাইন দিব লগা হয় চেলাইনো দিব লাগিব। যদি পেচেণ্টটোক চিলাব লগা হয় চিলাবও লাগিব। আৰু হস্পিটালত বহুত ধৰণৰ কাম আছে, কামবিলাকো জানিব লাগিব। কেতিয়াবা কৰিবও লাগিব। ইয়াতে ফাৰ্মাচিষ্টৰ কাম নাৰ্ছে জানিব লাগিব, নাৰ্ছৰ কাম ফাৰ্মাচিষ্টে জানিব লাগিব। কাৰণ কেতিয়াবা ফাৰ্মাচিষ্ট নাথাকে তেতিয়াও হস্পিটাল চলাব লাগে। কেতিয়াবা নাৰ্ছ নাথাকে তেতিয়াও ফাৰ্মাচিষ্টে হস্পিটাল চলাব লাগে। হস্পিটালৰ চব দায়িত্ব ফাৰ্মাচিষ্টৰ ওপৰত থাকে। আৰু যেতিয়া পেচেণ্ট এটা ইমাৰ্জেঞ্চি হয় বা আপুনি পেচেণ্টটোৰ বেমাৰ ডায়েগন'চিছ কৰিব নোৱাৰিলে, পেচেণ্টটো বহুত চিৰিয়াছ হৈ আছে, তেতিয়া আপুনি পেচেণ্টটোক ৰেফাৰ কৰিব পাৰিব, একো প্ৰব্লেম নাই। এক্সপিৰিয়েঞ্চ নথকা ফাৰ্মাচিষ্ট বা নাৰ্ছে বাগানৰ হস্পিটালত ডিউটি কৰিব পাৰিব, একো প্ৰব্লেম নহ'ব। কাৰণটোতো জানি জন্মৰ পৰা কোনেও শিকি নাহে বা জব এটাত জইন কৰাৰ আগতে ডিউটিত কি কৰিব লাগিব সকলো কথা গম নোপোৱাকৈও ডিউটিত জইন কৰি তাতে কাম বন শিকি ধুনীয়াকৈ কৰিব পাৰে। ইয়াতেও হস্পিটালত ডিউটি জইন কৰি চব কাম কম দিনৰ ভিতৰতে শিকিব লাগিব। আৰু এনেকুৱাকৈ শিকিব লাগিব আপুনি হস্পিটালখন অকলে চলাব পৰা হ'ব লাগিব। চ' কিবা জানিব লগা থাকিলে
মোক কমেণ্ট কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' চব কৰি দিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থেংকছ ফৰ দ্য ৱাচিং ভিডিঅ'।